মোৰ মইনাসকল আজি তোমালোকক মই কি কম শাক পাচলি আৰু ফল মূলৰ আগত কম দেই। তোমালোকে সকলোৱে চিনি পোৱা এইটো কি হয় বাৰু? অমিতা। ইয়াত গুটি আছে নে নাই? আছে। কিমান গুটি আছে? বহুত গুটি আছে হয়নে? এইটো আমাৰ পাচলিটো পৰে আৰু ফল মূলতো পৰে হয়নে? এইটো কি হয় বাৰু? কঁঠাল। এইটো কি হয়? কঁঠাল। এইটো হৈছে এবিধ ফল হয়নে? এইটো ফল ইয়াত গুটি থাকে নে নাথাকে? কিমান থাকে? বহুত গুটি থাকে হয়নে? তাৰপৰা তোমালোকক আকৌ মই এতিয়া দেখুৱাম এইটো কি হয়? আম। আমি সকলোৱে আম খাওঁনে? আমটো এবিধ ফল হয় হয়নে? আম কি হয়? ফল হয়। আমৰ গুটি কেইটা? এটা। আমৰ গুটি কেইটা? এটা। এতিয়া তোমালোকক আকৌ দেখুৱাইছো এইটো কি হয়? কল। আমি কল খাওঁনে নেখাওঁ? এতিয়া কলটো কি হয়? ফল নে শাক পাচলি? ফল। এইটো কি হয়? ফল হয়নে? এতিয়া আমাৰ এইটো হৈছে এইটো কি হয়? জামুক। এইটো কি হয়? জামুক। ইয়াৰ গুটি কেইটা? এটা। আমি বুজি পাইছো ন? এতিয়া আমি এইখিনি থৈছো। এতিয়া আমি চাম আকৌ এতিয়া এইটো কি হয় বাৰু? বিলাহী। বিলাহীটো কি হয়? শাক পাচলিৰ ভিতৰত পৰে ন? বিলাহীটো কিহত পৰে? শাক পাচলিত পৰে। তাৰপৰা আমি আৰু চাম এতিয়া আৰু চাম কি চাম? আৰু কি চাম? এইটো আঙুৰটো হৈছে এইটো আমাৰ কিহত পৰে? ফল মূলত পৰে হয়নে? তাৰপৰা আৰু কি আছে? এইটো হৈছে আলু। এইটো কি হয়? আলু। আলু ক'ত হয় বাৰু? মাটিৰ তলত হয়। এতিয়া মাটিৰ তলত কি কি হয় তোমালোকে কোৱাচোন বাৰু মোক? আলু হয়, গাজৰ, পিঁয়াজ, গাজৰ, তাৰপৰা মূলা। এতিয়া মই কথা এটা সুধো দেই, আমি শাক পাচলি খাওঁ নে নাখাওঁ? খাওঁ। কি কি শাক পাচলি খাওঁ? আৰু গাজৰ আৰু বেঙেনা আৰু বিলাহী আৰু পটল আৰু ঔটেঙা। তাৰপৰা এতিয়া শাক পাচলিৰ কথা ক'লো, মটৰো খাওঁ। আৰু এতিয়া শাক পাচলিৰ কথা ক'লো, এতিয়া ফল মূলৰ কথা কোৱাচোন। ফল মূলৰ নাম কোৱা। ফল মূলৰ নাম কোৱা। আম। তাৰপৰা কঁঠাল, লিচু। এইখিনি হৈছে আমাৰ শাক পাচলি আৰু ফল মূল। আমি এতিয়া এটা গুটি কিহত থাকে? আমত কেইটা গুটি থাকে? এটা। আৰু কিহত এটা এটা গুটি থাকে বাৰু? বগৰী আৰু জামুক আৰু লিচু। বগৰী, লিচু এইবিলাক। তাৰপৰা আকৌ আৰু কি থাকে? শিলিখা এটা গুটি থাকে। শিলিখাত কেইটা থাকে? এটা গুটি থাকে। জলফাইটো এটা গুটি থাকে। গোল শিলিখাটোত এটা থাকে হয়নে? এইটো নাচপতি হয় হয়নে? এইটো নাচপতি। এইটো হয় নাচপতি। নাচপতি গুটি থাকে নাথাকে? কিমান গুটি থাকে? ঢেৰ গুটি থাকে নাচপতি। নাচপতি এবিধ ফল। নাচপতি কি হয়?